মই ভাবিছিলোঁ আমি একেলগে আছোঁ। এতিয়া আৰু এইটো সময় নাই। এতিয়া ট্ৰাইবেল নন ট্ৰাইবেল বুলি কোৱা এইবোৰ শব্দ এতিয়া নাই, এতিয়া গুচি গ'ল বুলি ভাবিছিলোঁ, কিন্তু এতিয়াওচোন আছে। খুলুমবাই, আজিও যেন অসমত ট্ৰাইবেল লোকসকলৰ প্ৰতি, জনজাতি লোকসকলৰ প্ৰতি ইমান ঘৃণা, ইমান বহিষ্কাৰ শেষ হোৱা নাই। হয়তো কিছুমানে, বহুতজন লোকে আজিও ট্ৰাইবেল ষ্টেটাছ বিচাৰি আছে। ট্ৰাইবেলৰ কাৰণে ৰাজপথ বন্ধ কৰি চিঞৰি আছে, ট্ৰাইবেল লাগে, ট্ৰাইবেল লাগে বুলি। কিন্তু আপোনালোকে নাজানিবও পাৰে, এতিয়াও ট্ৰাইবেল লোকসকলৰ প্ৰতি কিমান যে ঘৃণা কৰা আছে, কিমান যে ট্ৰাইবেল লোকসকলক ঘিণ কৰে, বেয়া পায়, এতিয়াও আপোনালোকে গম পোৱা নাই চাগে। অসম বিধানসভাত এজন ট্ৰাইবেল মানুহে স্পীকাৰ হোৱাৰ কাৰণে অসম বিধানসভাখন, সদনখন শুদ্ধিকৰণ বোলে কৰিব লাগে। ইমান ট্ৰাইবেল মানুহৰ প্ৰতি ঘৃণা। অভিজিত শৰ্মা ডাঙৰীয়া, আপুনি নাজানে নেকি যে এতিয়াও ভাৰতৰ ৰাষ্ট্ৰপতিজন, ভাৰতৰ প্ৰেছিডেণ্টজন এতিয়াও ট্ৰাইবেল মানুহ হয়? আপুনি নাজানে নেকি? তেতিয়াহ'লেতো ভাৰতৰ ৰাষ্ট্ৰপতিৰ যি প্ৰেছিডেণ্টৰ যি আসন এইখনতো শুদ্ধিকৰণ কৰিব লাগিব। আমাৰ প্ৰতি ইমানখিনি এতিয়াও বেয়া পোৱা, ইমানখিনি ঘিণ কৰা, আপোনালোকে কিয় আমাৰ লগত আছে? কিয় আমাৰ লগত এতিয়ালৈকে একেলগ হৈ খাই আছে? আমাৰ ভোট লৈ এতিয়াও আপোনালোকে কি কৰি আছে? আৰু ট্ৰাইবেল ষ্টেটাছ বিচাৰি থকা আমাৰ অসমীয়া বাই বন্ধুসকল, আপোনালোকে এবাৰ ভাবি চাওক, ট্ৰাইবেল হোৱা কিমান যে লজ্জাজনক, কিমান ঘৃণ কৰে আমাক। আপোনালোকে এবাৰ ভাবি চাওক, আমি কিমান সহ্য কৰিছোঁ, আমি কিমানখিনি সহ্য কৰিছোঁ, কিমান আমাক বহিষ্কাৰ, সেই সময়ৰ পৰা আমাক, ইমান দিনৰ পৰাই আমাক এনেধৰণৰ ব্যৱহাৰ। ট্ৰাইবেল জাতিক, গোটেই ট্ৰাইবেল জাতিয়েই পৃথিৱীত সবচেয়ে বেছি কষ্ট পাইছে, সবচেয়ে বেছি ভুগিছে, সবচেয়ে বেছি বহিষ্কাৰ কৰিছে, সবচেয়ে বেছি ঘৃণ কৰিছে বুলি এনেধৰণৰ মানুহ আছে যদি, গোটেই ট্ৰাইবেল জাতিয়ে সবচেয়ে বেছি পৃথিৱীখনত ঘৃণ বুলি কোৱা শব্দটো, ঘৃণ বুলি কোৱা বস্তুটো সহ্য কৰিব লগা হৈছে। গোটেই পৃথিৱীত, গোটেই ভাৰতবৰ্ষত যোনটো ষ্টেটতে নাযাওক নেকি, ট্ৰাইবেল জাতিয়ে বেছিকৈ ঘৃণ কৰা খাইছে, বেছি বহিষ্কাৰ কৰিছে। এইবোৰ গিলাচত এজন ট্ৰাইবেল মানুহে পানী খালে এতিয়াও এনেধৰণৰ জেগা আছে, এতিয়াও এনেধৰণৰ মানুহ আছে, এইটো গিলাচত আৰু বেলেগ মানুহে পানী নাখায়। মই ভাবিছিলোঁ আমি একেলগে আছোঁ। এতিয়া আৰু এইটো সময় নাই। এতিয়া ট্ৰাইবেল নন ট্ৰাইবেল বুলি কোৱা এইবোৰ শব্দ এতিয়া নাই, এতিয়া গুচি গ'ল বুলি ভাবিছিলোঁ, কিন্তু এতিয়াওচোন আছে। আমি ট্ৰাইবেল মানুহবিলাকে খেতি কৰে, ভাত খায়। আপোনালোকে কি খায়? মাটি খায় নেকি? আপোনালোকে যিবোৰ শাক পাচলি খায়, আমিও এইটোৱেই খায়। আপোনালোকে বেলেগ খায় নেকি? আমাৰ প্ৰতি ইমান কিয় ঘৃণ? আমি কি নেচাৰত পোৱা সকলোবোৰ বস্তু খাই বুলি নেকি? আমিতো গৰু মাংস খাবলৈ যোৱা নাই, হিন্দু ধৰ্মৰ আমি উলংঘ কৰিব যোৱা নাই। আমি হিন্দু নহওঁ, তেওঁ আমি হিন্দু ধৰ্মক ৰেচপেক্ট কৰোঁ, হিন্দু ধৰ্মৰ দৰেই আমি চলোঁ। আমি গৰু মাংস খাবলৈ যোৱা নাই, আৰু আমি গৰুক ঘৃণ নকৰে, আমিও গৰু পূজা কৰে। আপোনালোকে গৰুৰ পূজা কৰে নে নকৰে আমি এইটো নেজানো, কিন্তু আমিও গৰুৰ পূজা কৰোঁ। গৰু বিহুত আমিও গৰু গা ধুৱাওঁ, গৰুৰ পূজা কৰোঁ, গৰুক পিঠা খুৱাওঁ। আপোনালোকে কৰে নে নকৰে এইবিলাক নাজানো। হিন্দু ধৰ্মত গৰুক পূজা কৰে, আমিও এইবিলাকে কৰে। তেওঁ আপোনালোকে আমাৰ প্ৰতি ইমান ঘৃণ কিয়? আমি যিবিলাক বস্তু খাওঁ, এইবিলাক বস্তু আপোনালোকে নোখোৱাৰ কাৰণে আপোনালোকে 500 বছৰলৈকে জীয়াই থাকে নেকি? আপোনাক যদি তেজৰ প্ৰয়োজন হয়, কিবা এটা আমাৰ অংগৰ প্ৰয়োজন হয়, আমাৰ অংগ আপোনালোকক লগালে নহয় নেকি? মানুহ একে হয়, কিন্তু ট্ৰাইবেল নন ট্ৰাইবেল এইবিলাক ভাগ কৰি আপোনালোকে ইমানখিনি আমাৰ প্ৰতি ঘৃণ কৰি থাকিব নালাগে। আমাৰ প্ৰতি ঘৃণ কৰিছে, ঠিকে আছে, একো নাই, আমাৰ লগত মিলি থাকিবও নালাগে তেতিয়াহ'লে।
আমাক অসমখনক ভাগ কৰি দিয়ক। আমি বাৰ এইটোৱে কৈ আছোঁ, আমাক অসমখনক ভাগ কৰি দিয়ক, আমি ছেপাৰেটকৈ থাকিম, আপোনালোকৰ লগত নেথাকোঁ। এজন ST মানুহে স্পীকাৰ হোৱাৰ কাৰণে আপোনালোকৰ ইমানখিনি প্ৰব্লেম হৈ গ'লনে? ইমানখিনি এই কথা মুখৰ পৰা বাহিৰত ওলাই দিবলগীয়া হ'ল। এজন ট্ৰাইবেল মানুহে স্পীকাৰ হোৱাৰ কাৰণে সদনখন শুদ্ধিকৰণ কৰিব লাগে। এই কথা কৈ ট্ৰাইবেল জাতিক ইমানখিনি ট্ৰাইবেল জাতিক হাৰ্ট কৰা কথা ক'বলৈ কি প্ৰয়োজন আছিল? ট্ৰাইবেল জাতিক ইমান ঘিণ কৰিব লগা হ'লনে? আপোনালোকেতো ভাত নাখায়, আপোনালোকে মাটি খায়, আপোনালোকে লেট্ৰিনো নকৰে চাগে। আমি কৰে, আমি গাহৰি মাংস খাওঁ, হাঁহ কুকুৰা মাছ আমি চব খাওঁ, গৰু মাংসক এৰি আমি চব মাংস খাওঁ। এইবিলাক মাংস আপোনালোকে নাখায় বুলি আপোনালোকে 500-600 বছৰ জীয়াই থাকে নেকি? নে আপোনালোকে মহান হৈ যায়? আমাক যদি ইমানে যদি ঘিণ কৰে, আমাৰ প্ৰতি ইমানে যদি ঘৃণা, আমাক যদি ইমানেই বেয়া পায়, আমি খোজকাঢ়া ৰাস্তাটো খোজকাঢ়া এতিয়াৰ পৰা বন্ধ কৰক। অসমৰ প্ৰত্যেকটো ৰাস্তা পদূলি ST মানুহে ট্ৰাইবেল মানুহে খোজকাঢ়ি দিলে। এতিয়া আপোনালোকে ঘৰৰ ভিতৰৰ পৰা ওলাব নালাগে, আপোনালোকে ঘৰৰ ভিতৰতে থাকক। প্ৰত্যেকটো দোকান, প্ৰত্যেকটো জেগাত ST মানুহে সোমালে চব চোৱা হৈ গ'ল। প্ৰত্যেকটো জেগাত ST মানুহে থাকে। সেইকাৰণে আপোনালোকে ঘৰৰ ভিতৰতে থাকক, ঘৰৰ ভিতৰৰ পৰা ওলাব নালাগে। আৰু এইটো মানি পইচা, এই টকা পইচাও আপোনালোকে এতিয়াৰ পৰা ব্যৱহাৰ কৰিব নালাগে, কাৰো পৰা ল'ব নালাগে। কাৰণ এইবিলাক চোৱা হৈ গৈছে। ST মানুহে ট্ৰাইবেল মানুহে এইবিলাক এতিয়া চুই দিলে। আপোনালোকে এতিয়াৰ পৰা পইচাও একচেপ্ট কৰিব নালাগে, পইচাও ল'ব নালাগে। আপুনি ঘৰৰ ভিতৰৰ পৰা ওলাব নালাগে, ঘৰৰ ভিতৰতে থাকক। ঘৰৰ ভিতৰৰ পৰা বাহিৰত যদি ওলায় তেতিয়াহ'লে আপুনি চোৱা হৈ যাব। গাখীৰৰ লগত গা ধুব লাগিব, কোনোবা পুৰোহিতক আনি পণ্ডিতক আনি আপোনাৰ ঘৰখনত যজ্ঞ কৰিব লাগিব। আৰু ধান চাউল দোকান ইত্যাদিৰ পৰা একো আপোনালোকে কিনি নাখাব। এইবিলাক বস্তু ট্ৰাইবেল মানুহে চুইছে, ST মানুহে এইবিলাকক টাচ কৰিছে। এতিয়া এইবিলাকো আপোনালোকে খোৱা বন্ধ কৰি দিয়ক। অভিজিত শৰ্মা ডাঙৰীয়াই কি বুলি ভাবিছে নিজকে? তেখেতে কি বুলি ভাবিছে? এনেই আমাক নিচ্ছা দেখাই, আমাক ঘৃণ কৰি এইবিলাক দেখালে নহ'ব। আমাক ঘৃণ কৰি দেখালে নহ'ব। আপোনালোকে আমাৰ অবিহনে আপোনালোকেও থাকিবলৈ অকণমান চেষ্টা কৰি চাওক। ঘৰৰ ভিতৰৰ পৰা ওলাব নালাগে। ঘৰৰ ভিতৰৰ পৰা যদি বাহিৰত ওলাই চোৱা হৈ যাব। ৰাস্তা পদূলি গোটেই ট্ৰাইবেল মানুহৰ অহা যোৱা, গোটেই গাড়ীত ট্ৰাইবেল উঠিলে, গোটেই প্লেনত ট্ৰাইবেল উঠিলে, গোটেই ট্ৰেইনত ট্ৰাইবেল উঠিলে। গতিকে আপোনালোকে এইবিলাকত আৰু কেতিয়াও যাব নালাগে, উঠিব নালাগে। ইমান ঘৃণ কৰি কথাবিলাক কিয় ক'ব লাগে? এতিয়াও হজম হোৱা নাই তাৰমানে। ইমান ডাঙৰ ডাঙৰ কথা, বাহ, এইটো এটা সৰু সুৰা কথা নেকি? মামুলি কথা নেকি? ট্ৰাইবেল মানুহে স্পীকাৰ হোৱাৰ কাৰণে সদনখনক কি কৰিব লাগে? শুদ্ধিকৰণ কৰিব লাগে, যজ্ঞ কৰিব লাগে। বাপৰে বাপ, এনেই কোৱাবিলাক মুখে মুখে কি কয় কি নকয় এইটো নাজানো, কিন্তু এতিয়াও ইহঁতৰ মনত যে ট্ৰাইবেল মানুহৰ প্ৰতি ইমানেই যে বিষ ভৰি আছে, ক'ব নোৱাৰে। কিমান ইহঁতে ধৈৰ্য ধৰি আছে, ইহঁতেই জানে বেচেৰা, যে ট্ৰাইবেল মানুহক কেনেকৈ নিচ্ছা দেখাম, ইহঁতক কেনেকৈ ঘৃণা কৰি দেখাম, এইটোকে সদায় চেষ্টা কৰি থাকে। মানে মই সঁচা কথাটো কৈছোঁ, ট্ৰাইবেল মানুহে বাকী হিন্দু ধৰ্ম, খ্ৰীষ্টিয়ান ধৰ্ম, বুদ্ধিষ্ট ধৰ্ম, যিকোনো ধৰ্মই নহওক ৰিছপেক্ট কৰে, এইবিলাক ধৰ্ম গ্ৰহণো কৰে। আমি ট্ৰাইবেল হওঁ, কিন্তু আমি নম্ৰ, চবৰ লগতে মিলি থাকোঁ। আপোনালোকৰ দৰে এনেদৰে মুখত বিষ লৈ কথা নকয়। ইমান অহংকাৰী হ'ব নালাগে মানুহে। আপোনালোকে এইবোৰ কথা কৈ থাকিব নালাগে। আপোনালোকে এইবোৰ কথা এতিয়াৰ পৰা ভাবি থাকিব নালাগে। ট্ৰাইবেল মানুহক ট্ৰাইবেল এক্সট্ৰাকৈ মাটি দিয়ক, জেগা দিয়ক, ট্ৰাইবেল মানুহক এক্সট্ৰাকৈ থাকিব দিয়ক, আৰু আপোনালোকে যেনেকৈ থাকে এনেকৈ থাকক। এতিয়াৰ পৰা আপোনাৰ জেগাবিলাক গোটেই শুদ্ধিকৰণ কৰি লওক, যজ্ঞ পাতি আপোনালোকে গোটেই আপোনাৰ ঘৰ, আপোনাৰ ৰাস্তা পদূলি, গোটেই জেগাবিলাক আপোনালোকে শুদ্ধিকৰণ কৰি লওক। তাৰপাছত আপোনালোকে ঘৰৰ ভিতৰতে সোমাই থাকক, ক'তো ওলোৱা সোমোৱা কৰিব নালাগে, আৰু একো খাবও নালাগে।
কাৰণ গোটেই খোৱা বস্তু চোৱা হৈ গ'ল। একো খাবও নালাগে, আপোনালোকে এনেকেই থাকক।